নমস্কাৰ কৃষক বন্ধুসকল, মই কমল বৰা, কমল এগ্ৰো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি বৰ্তমান আপোনালোকক ভিডিঅ'টো দেখাম যে বডি মাহৰ এতিয়া যোনটো ছিজন চলি আছে, এই ছিজনত কেনেধৰণৰ বডি মাহ খেতি কৰিব লাগে, কোনটো প্ৰজাতি খেতি কৰিব লাগে আৰু কোন সময়ত খেতি কৰিলে বা কোন সময়ত গুটি দিলে মানে আপোনালোকৰ প্ৰডাকশ্যন বেছিকৈ পাব, তাৰ বিষয়ে আজি সবিশেষ জনাম। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, এতিয়া আমি প্ৰথম আহোঁ বডি মাহৰ ভেৰাইটিৰ ওপৰত। এতিয়া আপোনালোকে আগন্তুক দেখিব পাইছে বাৰিষাৰ ছিজন আহি আছে, বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হ'ব। তাৰ কাৰণে কোনটো ভেৰাইটি খেতি কৰিলেনো কৃষক বন্ধুসকল লাভৱান হ'ব বা কোনটো খেতি কৰিলে বডি মাহৰ আয়ুসকাল বেছি হ'ব, তেনেকুৱা আমি খেতি কৰিবলৈ বিচাৰিম, চবেই বিচাৰোঁ। গতিকে আমিও বৰ্তমান খেতি কৰি আছোঁ। ধৰি লওক এতিয়া আমি ইষ্ট ৱেষ্ট কোম্পানীৰ এয়া চাবলৈ পাইছে গ্ৰীণ থাণ্ডাৰ কৰি আছোঁ। এয়া ইষ্ট ৱেষ্ট কোম্পানী গ্ৰীণ থাণ্ডাৰ। গ্ৰীণ থাণ্ডাৰটো হৈছে এনেকুৱা এটা প্ৰজাতি যিটো আপোনাৰ বৰষুণত বহুত দিন লাষ্টিং কৰে, গ্ৰীণ থাণ্ডাৰটো। আৰু যদিহে আপোনালোকে সোনকালে হোৱাটো বিচাৰে, ইষ্ট ৱেষ্ট কোম্পানী আৰু এটা ভেৰাইটি আছে, সেইটো হৈছে আপোনাৰ মেৰিগ্ৰীণ বুলি কয়। মেৰিগ্ৰীণ প্ৰজাতিটো হৈছে আপোনাৰ সোনকালে লাগে, 45 দিনত গুটি লাগে। আৰু সেইবিধ প্ৰজাতিৰ আপোনাৰ আয়ুসকাল যথেষ্ট কম হয়, কিন্তু যথেষ্ট প্ৰডাকশ্যন দিয়ে। কিন্তু এতিয়া বাৰিষা কাল যিহেতু বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হ'ব, তাৰ কাৰণে আমি ধৰি লওক বজাৰ যদি ল'বলগীয়া হয়, তাৰ কাৰণে আমি অলপ লং লাষ্টিং কৰা প্ৰজাতি খেতি কৰিব লাগিব। লং লাষ্টিং কৰা প্ৰজাতি বুলি ক'ব গ'লে এতিয়া ইষ্ট ৱেষ্ট কোম্পানীৰ গ্ৰীণ থাণ্ডাৰ বুলি কয়, এইটো আমি কৰিছোঁ। এয়া দেখিবলৈ পাইছে আমি গ্ৰীণ থাণ্ডাৰ লগাইছোঁ। গ্ৰীণ থাণ্ডাৰটো হৈছে কি আপোনাৰ ৰোগ নিৰাময় যথেষ্ট ক্ষমতা বেছি আছে ইয়াৰ, আৰু বৰষুণ এটি সহিব পাৰে। এই প্ৰজাতিটোৱে বৰষুণ যথেষ্ট সহিব পাৰে আৰু লং লাষ্টিং হয়। ধৰি লওক আমি এতিয়া এই মালচিঙত খেতি কৰিছোঁ, গ্ৰীণ থাণ্ডাৰটো মালচিঙত লগাইছোঁ। মালচিঙতনো কেনেকৈ খেতি কৰে আমাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে গৈ পিনি ভিডিঅ'বিলাক চাব পাৰে। মালচিঙত খেতি কেনেকৈ কৰে, মালচিং কেনেকৈ পাৰে, তাৰ বিষয়ে সবিশেষ পাব। বৰ্তমান এই মালচিঙত লগাইছোঁ, দেখিবলৈ পাইছে। আৰু আমি এতিয়া কৰি আছোঁ কি, চব যিহেতু বৰষুণ দি আছে, এতিয়া বৰষুণৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈ আছে। এয়া 10 দিনৰ পুলি, আৰু এই পুলিখিনি এতিয়া আপোনাৰ হাইট ল'ব পৰা নাই, কিয়নো মানে আপোনাৰ যিটো বৰষুণৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে শিপাব পৰা নাই। তাৰ কাৰণে আমি এতিয়া গোবৰ আৰু হিউমিক এচিড দিছোঁ। তাৰ পাছত আমি কি কৰিছোঁ, এনেধৰণৰ গুড়িটো মাটিবিলাক অলপ কোমল কৰি দিছোঁ, যাৰ ফলত গছটোৱে সোনকালে গ্ৰ'থ ল'ব। আৰু দেখিব পাইছে মালচিঙত আমি লগাইছোঁ ইটো গুটিৰ পৰা সিটো গুটি আমি দূৰত্ব ৰাখিছোঁ আপোনাৰ 2 ফুট ৰাখিছোঁ, আৰু ইটো ভেটিৰ পৰা সিটো ভেটিৰ দূৰত্ব ৰাখিছোঁ আমি 4 ফুট। বৰ্তমান আমি এনেকৈ খুঁটি লগাই দিছোঁ, ধৰিব পাইছে 3 ফুট 4 ফুটৰ অন্তৰে আমি খুঁটি লগাইছোঁ। আৰু এই খুঁটিত আমি জিগজাগ পদ্ধতিৰে আমি ৰছী টানিম, যাৰ ফলত দেখিবলৈ পাইছে এয়া এনেকৈ ধৰণৰ খুঁটি লগাইছোঁ, এই দেখিবলৈ পাইছে। আৰু বৰ্তমান অকণমান পুলিকেইটা ডাঙৰ হোৱাৰ পাছত যেতিয়া অলপ হাইট লোৱাৰ পাছত আমি ইয়াত ৰছী টানিম জিগজাগ পদ্ধতিৰে কেনেদৰে ৰছী টনা হয় তাৰ বিষয়ে পৰৱৰ্তী ভিডিঅ' এটাত দেখুৱাম। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে কমল এগ্ৰো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।